don't make us who we are. So I'll dream until I make it real, and all I see is বন্ধুসকল আজি ভিডিওটো পকা ৰাস্তাৰ পৰা আৰম্ভ কৰিছোঁ। আজি এটা মানে পথাৰ গৈ আছোঁ, কঠীয়া তলি হাল বোৱাবলৈ হাল বেলেগত বাই আছে, মাটি দেখাই দিব লাগে, তাকে গৈ আছোঁ। আপোনালোকে বলক পথাৰলৈকে চাই থাকি। মজা লাগে, ৰাস্তাত পুৰা নিজান হৈ থাকে। ৰাতিপুৱা আহি ভাল লাগে, মজা ভিউ। আহি পকা ৰাস্তা মানে আমি কেঁচা ৰাস্তা পালোহি। কি মজা ভিউ, মাই গড, মজা লাগিছে। সেউজীয়া শুই উঠি আহিছে, চকুকেইটা পুৰা হেৰি হৈ আছে, ভাল লাগে। ধুলো শুই উঠি আহিলে অলপ হেৰি হৈ থাকেতো, চকুকেইটা উহৰি থকা নিচিনা হৈছে, ফুলি থকা নিচিনা হৈছে। গৈ আছোঁ আৰু আহি পালোঁ এখন কলেজ এখন পাইছোঁ, কলেজ আৰু পথাৰ যোৱা ভালে আছে। গৈ আছোঁ আৰু সেউজীয়া গছৰ তলে নাজাৰা দেখো। এয়া চব হাল বাই আছে, এইটোৱে মজা লাগে। এইটো বতৰত হাল বাই থকা চাই মজা লাগে পথাৰত। এইফালে বাৰু এতিয়া খেতি কৰে ইমান একো নাই, পানী চাই, কিন্তু যিবোৰ দ জেগাত যিবোৰ এতিয়া খেতি কৰিছিলে, এতিয়া ধান দাব হ'ল, পানী সোমাইছে, ধান দাব পৰা নাই। পানী বাঢ়িছে, বৰষুণ যিটো দিছে, পানী বাঢ়িছে, ধান বহুত বেয়া লাগে আৰু। ইমান কষ্ট কৰি ৰুইছিলে, এতিয়া দোৱা সময়ত বৰষুণ পানী দাব নোৱাৰে, বহুত দুখৰ কথা আৰু। এইফালে বাৰু ইমান হেৰি নাই, এতিয়া হাল বাব আৰু পানীটো ইমান নাপায়। পানী পালেও দোৱা সময়ত পানীটো নাপায় আৰু। দ জেগাবোৰ এইফালে পূৰা এতিয়া পানী আৰু ধান দাব নোৱাৰে, বেয়া লাগে আৰু। কিমান কষ্ট কৰি ৰুইছিলে, এতিয়া দোৱা সময়তে পানীত পৰি দাব লাগিব, নাৱত আনিব লাগিব। বতৰটো কি কৰিছে, বতৰটো এবাৰ বহুত সোনকালে পানীটো লৈ আহিলে, আৰু কি হ'ব, উপায় নাই, আহিছে এতিয়া, কোনে ধৰি ৰাখিব। এইফালে পথাৰতো পানী হৈছে আৰু এতিয়া কঠীয়া পাৰিবৰ কাৰণে পানী বৰষুণে দিছে। এইফালে ভাল হৈছে, সেইফালে বেলেগ চাইডে এতিয়া পূৰা বেয়া হৈছে আৰু। এইফালে কাষেদি এখন নদী বৈ যায়, এইখন নদী গৈ আছে, বৰষুণ দিলে সেইটো পূৰা পানী হৈ যায়, ইয়াৰ ওপৰত পূৰা পানী উঠি যায়। এতিয়া ইমান ডাঙৰকৈ বৰষুণ দিয়া নাই এইফালে, উঠিলোঁ, এতিয়া শুকাই গ'ল আৰু। তাকে বলক গৈ থাকক জেগালৈ। পথাৰ আহিছোঁ, ভাল লাগিছে, দেখি ভাল লাগিছে। সেইফালে যে হাল বাই আছে, সেই তালৈকে যাব লাগিব এতিয়া। সেই মহে হাল বোৱাৰ ওচৰলৈ মজা লাগিছে, বহুত দিনৰ মূৰত আহিছোঁ, কিবা এটা ভাল লাগিছে আৰু। আহি পালোহি জেগা, পানী আছে। এতিয়া সিপালে কেনেকৈ পাওঁ, এই ইয়াত বোৱাব লাগে হাল। এই মহে পাব বাৰু, তাত বাই আছে, তাত বাই হ'লে ইয়ালৈ আহিব। এতিয়া মই কেনেকৈ পাওঁ তাকে ভাবি আছোঁ। এইপাৰতে হাল বাই থৈছে, এইফালে বহা এটা আছে, তাতে বহি থাকোঁ আৰু অলপ টাইম জীয়াই লওঁ। পানী আছে, পাৰ হ'ব নোৱাৰোঁ, ইয়াৰ পৰাই দেখাই দিব লাগিব আৰু। আহি অলপ বহি লৈছোঁ, তাকে একো নোখোৱাকৈ আহিছিলোঁ, চাহ তাহ নোখোৱাকৈ আহিছিলোঁ, মাথাটোহে বিষাইছে আৰু। এতিয়া বহিলোঁ, চকুৰ পানী অলপ খাই আহিছিলোঁ, বহি জীয়াই লওঁ। এইফালে পানী বৈ আছে নদীৰ কাষেদি, মজা লাগে ইয়ালৈ আহি, একদম ধুনীয়া পৰিৱেশ, ঠাণ্ডা বতাহ। বৰষুণটো নিদিলেই হয় আৰু, মাটিটো দেখাই ঘৰ যাব পাৰিলেই হ'ব আৰু।
ইয়াত যিবোৰ চৰাই মাত দি আহি থাকে যে চৰাই মাতটো মজা লাগে। আপোনালোকে শুনিছেনে নাই শুনা? মই শুনি আছোঁ চৰাই মাত মাতি থাকে, মজা লাগে চৰাই মাত শুনি। ইয়াত নিজানত বহি চৰাই মাত শুনি মজা লাগে। আৰু এইটো এই হাবিটোত চৰাই ডিম থাকে, নি খাবও পোৱা যায় চৰাই, পূৰা বিচাৰিলে পোৱা যায় চৰাই ডিম। আৰু এইটো দেখিছোঁ ইয়াত কোৰ মাৰি কৰিব লাগে, চব হাল বাব নোৱাৰি। কিছুমান হাল বাব পাৰি, কিছুমান কোৰ মাৰিবলৈ ইমানটো সোমাই যায় মাটি, কোৰ মাৰিব লাগে। বহুত কষ্ট হয় বাৰু। পূৰা হাল টিকা অলপমান হাল বাব পৰা যায় আৰু খাই সেই চাইডে এইটো যিটো মেটেকা এইটো আছে, এই বনকেইটা পাৰ হৈ যিটো আছে সেইটাৰ পৰা হাল বাব নোৱাৰি আৰু তাত মানুহ পৰিব লাগিব। পূৰা এবুকু হয় আৰু বহুত কষ্ট। কোৰ মাৰিব লাগে, 2বাৰ 3বাৰ মাৰিব লাগে। কুচিয়া পূৰা ওলায়, কুচিয়া খাব পৰা যায় আৰু এইটো দিনত কুচিয়া তামাম ওলায়। পূৰা গা শক্তি আনিব পৰা যায় কুচিয়া খাই, পূৰা কুচিয়া ওলায়। কৰিব লাগিব, সেইটো খাব লাগিব, কষ্ট হ'লেও কৰিব লাগিব। এতিয়া কষ্ট হ'লেহে পাছত আৰাম হ'ব, ধান চাউল হ'লে। তাকে আৰু ষ্টাৰ্ট কৰিছে আৰু মানুহে এইফালেও হাল বাই আছে। ইমান ভালকৈ মনিবনে কেমেৰাটো ইমান ভাল নহয় বাৰু, হ'লেও দেখাইছোঁ, ধৰিব পাৰিছে। পূৰা ষ্টাৰ্ট হৈছে আৰু চবৰে। এই কঠীয়া পাই অলপ ৰখিব, কঠীয়া হাল বাই আৰু ৰুব আৰু মানে হাতত ছাতি লৈ ঘৰলৈ ঘূৰি লোৱা। আজি বোলে কাম নহ'ব, আজি বাবু নোৱাৰিব বোলে, 2 জেগাত বালে, তাকে আজি নোৱাৰিব। মাটিটো দেখাই থৈছোঁ, কাইলৈ বা পাৰে নে নোৱাৰে সিয়ে জানে আৰু। দেখাই থৈছোঁ, এনেই আহিলোঁ ইমান ৰাতিপুৱা উঠি, একো নোখোৱাকৈ এনেই আহিলোঁ আৰু দেই। কষ্ট ফল মিঠা নহ'ল আজি। তাকে কি হয় দেখা যাওক, ঘৰত গৈ লগ পাই আছোঁ। মজা পানী গৈ আছে। মজা লাগিছে।